হাই ফ্রেন্ডস, তো আজি এটা নতুন ভিডিও আৰু নতুন কাম। তো এখন ৰিক্সা আছিল, তো এইখন এতিয়া কি বনাম মই তো আপোনালোকক দেখাম। তো ভিডিঅ'টো চাই থাকিব, এখন বেলেগ বানে আপোনালোকক দেখাম। তো চাওক এখনৰ পৰা মই কি বনাব পাৰোঁ তাকে দেখাম। চাই থাক ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবি, চেনেলটো ছাবস্ক্ৰাইব কৰিবি আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবি। তো মোৰ ছোৱালীটো একবাৰ চাই লওক, ইফালে আমাৰ ভিডিঅ'টো চাই আমার ভিডিওটো লাইক করিব, শেয়ার করিব, বেল টিংটি বাজাই দিব। নামটো কৈ দি একবাৰ। আইসা জান্নাত। ৰিক্সাখন বনালোঁ বন্ধুসকল, চাওক ইয়াতে ষ্টপটো ৰখাৰ কাৰণে এইখিনি বনাইছোঁ। তো এইফালে তো তিনো চাইড এনেকৈ বনাইছোঁ। তো তিনিটা চাইড চাওক আৰু আগফালে চাওক এনেকৈ বনাইছোঁ। তো এইফালে চাওক, তো এইফালে দৰ্জা আছে। তো ইয়াতে বস্তু চস্তু থ'ব পাৰিব। এই ৰিংটো ফাৰ্ষ্টতে আনিছিলোঁ মানে ভাঙা, এতিয়া নতুন লগাই দিছোঁ। এইটো মানে ছেকেণ্ড হেণ্ড লগাই দিছোঁ। এইটো ভাজ আছে, তো ইয়াতে বস্তু চস্তু থ'ব পাৰি। তো এতিয়া দৰ্জাখন মাৰি দিলোঁ। ইয়াতে দুটা নাট লগাই দিছোঁ, মানে একডাল স্পক ভৰাই দিলেই যাব। তো গাড়ীখনৰ কাম এনেকৈ কমপ্লিট কৰিলোঁ। ওপৰৰ ফালে চাওক একবাৰ, ইয়াতে বেনাৰ লগাব, এতিয়া একো লগা নাই, মানে ষ্টাইল কৰি। এইখন ৰিক্সাখনৰ মালিক এইটোৱে হয়। তো ইয়ে মেৰকুজি চকত ম'মৰ দোকান দিব, সেইটো কাৰণে এইখন মোক বনাব দিছিল, মই বনাই দিলোঁ। তো দাদা বনাই দিয়ে, আপোনালোকক লাগে যে বনাই দিব। নামটো কয় একবাৰ। মোৰ নামটো প্ৰকাশ কুমাৰ। প্ৰকাশ কুমাৰে আমাৰ মেৰকুজি চকতে দোকান দিয়ে। তো ৰিক্সাখন মই কি আছিল আপোনালোকেতো ভিডিঅ'ত ফাৰ্ষ্টতে চাইছে। তো এতিয়া মই এনেকৈ বনাই ধুনীয়া কৰিছোঁ। ইয়াৰ পাছত মানে বেনাৰ লগাব ইয়াতে, তেতিয়াই মানে এটা ভিডিঅ' বনাম। তো চাব আৰু মোৰ কামখিনি কেনেকুৱা লাগিছে ভিডিঅ'টোত কমেণ্টত জনাব কামখিনি কেনেকুৱা হৈছে। তো আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেল আপোনালোকৰ ইয়াত এটা শ্বেয়াৰে মানে আগলৈ যোৱাৰ কাৰণে আগবঢ়াই নিব বুলি আশা কৰিলোঁ। বাই। আগফালৰ পৰা মই দেখি আছোঁ, তো চাই থাকক আপোনালোকে ফাৰ্ষ্টতে কেনেকুৱা আছিল আৰু এতিয়া মই কেনেকৈ বনাইছোঁ। তো ইয়াতে মানে চচৰ বাটাল থোৱাকৈ এনেকৈ বনাইছোঁ। তো ইয়াতে ষ্টভটো থোৱাকৈ বনাইছোঁ। তো এইফালে এনেকৈ বনাইছোঁ। তো এইটো পিছ চাইড, তো ইয়াতে এইটো বাক্সা হয়। তো ভিতৰত এনেকৈ বস্তু থোৱাকৈ বনাই দিছোঁ। তো এতিয়া ধানাখন এনেকৈ লগাই দিলেই হ'ল। তো এনেকৈ চাৰিও চাইড দেখাই দিলোঁ। একবাৰ গাড়ীৰ ৰিক্সাখনৰ মালিকে একবাৰ উঠি চাইছে ৰ ভালে আছে না নাই। চাইছোঁ অলপ জব্দ হৈছে না, বৈধ জব্দ হৈছে। তো এইটো ওপৰ ইয়াতে মানে বেনাৰ লাগিব, বেলেগ ডিজাইন দি। তো এনেকৈ বনালোঁ। তো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটোত নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টি বটনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাক আগবাঢ়ি যোৱাৰ কাৰণে উৎসাহিত কৰে। তো ইয়াতো এটা চিষ্টেম ৰাখিছোঁ বাল্টিং থোৱাৰ কাৰণে, এইডাল
তো এইফালেও এটা ষষ্ঠ আছে এইখিনি। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেই আছিল। তো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰিব। আৰু আপোনালোকৰ এটা এটা শ্বেয়াৰে এটা এটা লাইকে আমাক ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। তো আজিৰ ভিডিঅ'টো ইমানেই, আকৌ অন্য এটা ভিডিঅ'ত লগ পাম। বাই।